চকু পানীয়ে তেতিয়া কথা কয়, যেতিয়া মানুহৰ মুখৰ ভাষা অসহায় হৈ পৰে। সঁচা ভালপোৱা কেতিয়া হয় জানেনে? যেতিয়া বিনা কাৰণত কষ্ট পোৱা হয়। এই পৃথিৱীত সেইজন মানুহে বেছি কষ্ট পায়, যিজনে মানুহক নিঃসন্দেহ অন্ধ নিচিনা বিশ্বাস কৰে। আনৰ অপকাৰ নোহোৱাকৈ নিজেই উপকাৰৰ কথা ভবাটো কোনো স্বাৰ্থপৰৰ কথা নহয়। সেয়া নিজৰ জীৱনটোক দিয়া গুৰুত্বহে। যদি আপুনি নিজৰ লগতে সুখী নাই, তেতিয়াহ'লে আনৰ লগত কেতিয়াও সুখী হ'ব নোৱাৰে। সুখ বিচাৰি কাৰো লগত সম্পৰ্ক সৃষ্টি কৰিব নালাগে। কি জানিবা তেওঁ আপোনাৰ পৰাই সুখ বিচাৰি আছে। প্ৰথমে নিজে সুখী হোৱা উচিত। মানুহে কয় যে ভাল মানুহ বিচাৰি লওক আৰু বেয়া মানুহৰ পৰা আঁতৰি চলক। কিন্তু কথা হ'ল, এজন মানুহৰ পৰা ভালখিনি বিচাৰি বেয়াখিনি পৰিত্যাগ কৰি লওক। জীৱনৰ ঘটনাবোৰ ভবামতে হ'লে সুখী হ'ব পাৰি বুলি ভাবিলে এজন মানুহে কেতিয়াও সুখী হ'ব নোৱাৰিব। কিয়নো জীৱনৰ ইমানবোৰ কথা আৰু ঘটনা নিয়ন্ত্ৰণ কৰিব পৰাটো এজন মানুহৰ কাৰণে সম্ভৱ নহয়। সুখী হ'ব বিচাৰিলে পৰিস্থিতি ভাল হোৱালৈ অপেক্ষা কৰি লাভ নাই। জীয়াই থকা আনন্দত প্ৰতিটো মুহূৰ্ত সুখী থাকিব পাৰি। অলপমান নিজৰ বাবে সময় উলিয়াই নিজক চিনিবলৈ শিকক। দেখিব জীৱনৰ দুখবোৰ মাজতো সুখ বিচাৰি পাব।